ভালে আছেনে আপোনালোকে? আজি মই এটা মন্দিৰৰ ৰহস্যৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। এনেকুৱা এটা আচৰিত শিৱ মন্দিৰ, যিটো মন্দিৰ দেখি বৈজ্ঞানিকসকলে আচৰিত হ'ব লগা হৈছিল। এনেকুৱাকৈ বনোৱাটো আজিৰ বৈজ্ঞানিকবোৰৰ বাবেও অসম্ভৱৰ কথা। এই মন্দিৰটো আছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত। এই মন্দিৰটোৰ নাম হ'ল কৈলাশ মন্দিৰ। নিশ্চয় আপোনালোকে কৈলাশ মন্দিৰৰ কথা আগতেও শুনিছে। এই মন্দিৰটোৰ বিষয়ে বৈজ্ঞানিকসকলে ইমানে আচৰিত কৰি পেলাইছে যে বৈজ্ঞানিকবোৰৰো অন্য ৰায় উপস্থাপন কৰিবলৈ বাধ্য হৈ পৰিছে। এই মন্দিৰটো 1900 বছৰ পুৰণা বুলি কোৱা হয় আৰু কিছুমানে 6000 বছৰ পুৰণা বুলি মানিবলৈ বাধ্য। সকলোতকৈ আচৰিত হ'ব লগা কথাটো হ'ল যে এই মন্দিৰটো ইটা আৰু শিল লগ কৰি বনোৱা যোৱা নাছিলে। মাত্ৰ এটা ডাঙৰ শিল কাটি বনোৱা হৈছিল এই প্ৰকাণ্ড মন্দিৰটো। সেইবাবে এই মন্দিৰটো কেতিয়া বনোৱা হৈছিল কোৱাটো বহুতৰে বাবে অসম্ভৱৰ কথা। এই মন্দিৰটো বনোৱাত এনে এটা বস্তু ব্যৱহাৰ কৰা হোৱা নাছিল যে বৈজ্ঞানিকসকলে চাই কিবা এটা ৰিচাৰ্চ কৰাৰ থল আছে। আৰু যিটো শিলেৰে এই মন্দিৰটো বনাইছে, এই মন্দিৰটোতকৈও বহু বছৰ পুৰণা শিল আছিলে। এই মন্দিৰটোৰ বিষয়ে মানুহবোৰে ভাবে যে মন্দিৰটো বনোৱা প্ৰায় 18 বছৰ লাগিছিল। কিন্তু বৈজ্ঞানিকসকলে মন্দিৰটো চাই ক'ব খোজে যে 100 ফুট ওখ মন্দিৰটো 18 বছৰত বনোৱা আজিৰ দিনতো অসম্ভৱৰ কথা। এই মন্দিৰটো আৰু এটা আচৰিত কথা হ'ল যে মন্দিৰটো তলৰ পৰা বনোৱা হোৱা নাছিলে, ওপৰৰ পৰা শিল কাটি বনাইছে। যদি এই শিলটো মাটিৰ তলৰ পৰা খান্দিও উলিয়াইছে, তাৰ ওজন হ'ব 5 লাখ টনৰ ওপৰত। আজিৰ বৈজ্ঞানিক পদ্ধতিটো যদি এনেকৈ বনোৱাৰ চেষ্টা কৰে, কিন্তু 18 বছৰত শেষ কৰাটো অসম্ভৱ কথা। বৈজ্ঞানিকসকলে মানিবলৈ বাধ্য যে এই মন্দিৰটো বনাওঁতে খুব কমেও 200 বছৰ সময় লাগিছিল। আমাৰ বেদত এনে এটা অস্ত্ৰৰ বিষয়ে লিখা আছে, ব্ৰহ্মাস্ত্ৰ, আৰু এই ব্ৰহ্মাস্ত্ৰই বনোৱা হ'ব পাৰে কাৰণ ব্ৰহ্মাস্ত্ৰৰে ভাৱনাৰ জাগ্ৰত কৰিব পাৰে। সেয়েহে ব্ৰহ্মাস্ত্ৰৰে বনোৱা বুলি ভাবিব পাৰি। এই মন্দিৰত আৰু এটা ৰহস্য লুকাই আছে যে মন্দিৰৰ তলত সুৰংগ বহুত আছে। 1876 চনত ইংলেণ্ডৰ M.R. হেনৰিক নামৰ এজন ব্যক্তিয়ে কিতাপত লিখিছিল আৰু কিতাপত তেখেতৰ ভাৱনাবোৰ প্ৰকাশ কৰিছিল যে সেই সময়ত তেখেতে ব্ৰিটিছ ব্যক্তি এজনৰ লগ পাইছিল, যিজন ব্যক্তিয়ে সেই সুৰংগৰ ভিতৰত গৈছিল। আৰু তাত যেতিয়া ব্যক্তিজন গৈছিল, বহুত ভিতৰত এটা খোলা মন্দিৰ পাইছিল, য'ত 7জন মানুহক লগ পাইছিল। আৰু তাৰে এজন মানুহ বৰ আচৰিত ধৰণৰ দেখা পাইছিল, যিজন হঠাৎ দেখা পাইছিল আৰু মাজে মাজে অদৃশ্য হৈ পৰিছিল। এই কিতাপখন ছপা হোৱাৰ পিছত কেইবাজনো বৈজ্ঞানিকে এই সুৰংগটোৰ যাব বিচাৰিছিল, কিন্তু চৰকাৰে এই সুৰংগটো বন্ধ কৰি দিছিল আৰু আজিও সুৰংগটো বন্ধ হৈয়ে থাকিল। আছে কি বাৰু এই সুৰংগটোৰ ভিতৰত? আজিও ৰহস্য উলিয়াব নোৱাৰিলে। আমি এই কৈলাশ মন্দিৰৰ পৰা এইটো প্ৰমাণ পাওঁ যে আজিও প্ৰাচীন বিজ্ঞান আজিৰ বিজ্ঞানতকৈ বহু উন্নত আছিল। আৰু চাগে এই মন্দিৰৰ সুৰংগৰ পৰা বহুত ৰহস্যময় বস্তু ওলাই যাবও পাৰে। এটা সঁচা কথা আমাৰ হিন্দু ধৰ্মত লিখা আছে, শিৱ বাবাৰ ৰহস্য আমি সকলোৱে ঠায়ে বিচাৰিব পাৰোঁ। এইবোৰ চাবলৈ আমাৰ মনত